হাই এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SB ফেক্টৰী বন্ধুসকল আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ বন্ধুসকল প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো অসমীয়া ছ'চিয়েল মিডিয়াৰ দুটা গুৰুত্বপূৰ্ণ আপডেট দেখা পাব গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বেছি দেৰি নকৰি বলক ভিডিঅ'ৰ ফালে আগবাঢ়ো বন্ধুসকল পূৰ্বালী আৰু বিকাশ আমিনৰ যিটো পূৰ্বালীকটো আপোনালোকে সকলোৱে চিনি পায় আৰু ৰষ্টাৰ বিকাশ আমিনক কোনেনো চিনি নাপায় সব বন্ধুসকল তেওঁলোকৰ কাৰ্যটো আপোনালোকে দেখা পাইছে সব বন্ধুসকল আজি ৰাতিপুৱা এটা বিকাশ আমিনৰ চেনেলত ব্লগ দেখাব গৈছে আৰু সেইটোত পূৰ্বালীৰ তেওঁৰ সৈতে লাইভ আছে সব বন্ধুসকল পূৰ্বালীৰ যিটো মুখৰ ভাষা এটোতো আপোনালোকে জানে সকলোৱে আৰু সেইটোতো এনেকুৱা ধৰণৰ ভাষা তেওঁ ইউজ কৰিছে আৰু বন্ধুসকল সেইটো ভিডিঅ'ক লৈ যথেষ্ট এতিয়া চৰ্চা হৈ পৰিছে ছ'চিয়েল মিডিয়াত সব বন্ধুসকল তেওঁৰ এটা ভিডিঅ'ৰ সৰু ক্লিপ আছে এই ক্লিপটো আপোনালোকে চাই লওক সব বন্ধুসকল আপোনালোকে দেখিছে ক্লিপটো দেখা পায় আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো দেখিব বিচাৰে তেন্তে বিকাশ আমিনৰ মেইন চেনেলত উপলব্ধ আছে ভিডিঅ'টো আপোনালোকে চাব পাৰে আহক বন্ধুসকল নেক্সট আপডেটটো কি আছে এইটো চাই লওক নেক্সট আপডেটটো হৈছে যে বন্ধুসকল কেইদিনমান আগতে ডিম্পুদাই এটা ভিডিঅ' আপলোড কৰিছিলে আৰু ভিডিঅ'টোত তেওঁ 16 কৰোৰ টকা এজনী কণমানি ছোৱালীক এটা ইনজেকশ্যন লাগিছিল আৰু সেইটো কিবা এটা ইনষ্টিটিউটে ডনেশ্যনো কৰি আছিলে কিন্তু দুখৰ খবৰ যে যোৱাকালি ডিম্পুদাই এটা পোষ্ট দিছে আৰু পোষ্টটোত তেওঁ লিখিছে 16 কৰোৰ টকাৰ ইনজেকশ্যনৰ প্ৰয়োজন হোৱা বেবুটো যে মই ভিডিঅ' বনাইছিলোঁ বচাই ৰাখিব নোৱাৰিলে আজি ঢুকাল হেনো কণমানিজনীৰ আত্মাই শান্তি পাওক সব বন্ধুসকল তেওঁ ঢুকাল আৰু তেওঁ ডিম্পুদায়ো এনেকুৱা লিখিছে আপোনালোকে দেখিব পাৰে এইটো বহুত এটা দুখৰ খবৰ যে কণমানি পৃথিৱীত আহি এইটো কৰিব পৰা নাই গুচি গ'ল সব বন্ধুসকল তেওঁৰ আত্মাই যাতে শান্তি পায় আমাৰ ফালৰ পৰা এইটো আমি প্ৰাৰ্থনা কৰিলোঁ সব বন্ধুসকল আজি এই দুটা আপডেট আছিলে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যদি আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই